হে প্ৰভু, মই আজিলৈকে তোমাক একো খুজি পোৱা নাই, কাৰণ তুমি সেনেকুৱা পৰিৱেশৰ সৃষ্টিয়ে কৰা নাই। কিন্তু আজি তোমাক মই ভিক্ষা খুজিছোঁ, তুমি অনুগ্ৰহ কৰি সিদ্ধাৰ্থক আৰ্মিত চিলেক্ট কৰি দিয়া। বৰ্ণালী, প্ৰভু, সিদ্ধাৰ্থ আহিল চাগে। প্লিজ তুমি এটা ভাল খবৰ দিবা। সিদ্ধাৰ্থ আহিলা? আহিলো। আজি বহুত কষ্ট হৈছে ন? আজি কষ্ট হৈছে অলপ। যোৱা পানী গিলাচ লৈ আছো। পানী ল। তোমাক এটা কথা কওঁ, বহাচোন। কি কথা? মই যদি আৰ্মিত চিলেক্ট নহওঁ বুলি কওঁ? মানে তুমি চিলেক্ট নহলা, সেইটো কি ডাঙৰ কথা? মানুহৰ জীৱনত হাৰ জিত থাকেই দা, তাতে ইমান দুখ কৰিব লগা একো নাই। তুমি বহাচোন। আৰু মই যদি চিলেক্ট হওঁ বুলি কওঁ? কি মানে তুমি চিলেক্ট হলা? হয় বৰ্ণালী, মই চিলেক্ট হলো। এগলা কাৰ কাৰণে হৈছে জানা? একমাত্ৰ ভগৱানৰ কাৰণে। বলা সেৱা কৰি লওঁ। পিছে সিদ্ধাৰ্থ কি হ'ল? বৌ, মই আৰ্মিত চিলেক্ট হৈ গলো। এইবিলাক চব দাদা আৰু তোমাৰ আশীৰ্বাদৰ বাবে হৈছে, আৰু এইভাগে বৰ্ণালীৰ ভগৱানৰ প্ৰতি শ্ৰদ্ধাৰ বাবে হৈছে। সেইবাবে আমাক লোকে এতিয়া আশীৰ্বাদ দিয়া। হ'ব দিয়া। আমাৰ দুয়োৰে আশীৰ্বাদ তোমাৰ লগত সদায় থাকিব। আমাৰ যি মা দেউতা নাই, আপোনালোকে আমাক অনুভৱে হবা দে নাই, আমাক সদায় এনকে ৰাখব। তুমি চিন্তা নকৰিবা, ভগৱানে আমাৰ ঘৰখন সদায় এনকে ৰাখিব। ৰবাচোন, আজি আমাৰ কৃষ্টি ক'ত? বৌ চাচোন, ই নাম মাৰিব ধৰিছে। ৰচোন ৰ, কি হৈছে? ৰ সিদ্ধাৰ্থ, সি তাই মোক বিনা কাৰণত তাই মাৰি দাউৰি আছে। হয় নেকি? এতিয়া যা, মই এক চাই আছো। যা এতিয়া যা, বিয়া নাপাবি দেই। চা, ইলাগে চুপ। এতিয়াও ডাঙৰ হৈছে, কিন্তু সৰু সৰু ছোৱালী দৰে থাকা। সি এনে কব নেকি? তই তাক মাৰিছা নিশ্চয়। হ'ব দিয়া। হ'ব দে, তাইনো ক'ত ইমান ডাঙৰ হৈছে, তাই আমাৰ মনত সৰু আৰু। পাগলি, ৰকচোন, মই আৰ্মিত চিলেক্ট হৈ গলো। কি তই চিলেক্ট হৈ গলি? আজি পাৰ্টি হ'ব, ব'লা আমি খানা যোগাৰ কৰো। ব'লা ব'লা। ঠিক আছে ডাঙৰ দা, তই বজাৰলৈ যাই কিনে অলপ মাংস লৈ গেল যা। ঠিক আছে দে। The next day. দাদা বৌ, মই যাওঁ। বৰ্ণালী সোনকাল কৰা, মোৰ দেৰি হৈছে। এইটো লওঁ, এতিয়া অলপ খৰচ দিছো, ৰাস্তাত ভোক লাগিলে খাই ল'বা। সৰু দা ভালকে থাকিবি তই। হ'ব দে, তই ভালকে থাকিবি ইয়াতে। ডাঙৰ ল'ৰাৰ লগত যুঁজি নেখেবি। মই যাওঁ দে দাদা, বৌ মই যাওঁ দে। হেল্ল', কোৱা, খবৰ কি? হেল্ল', খবৰ কি? মোৰ খবৰ ভালেই দিয়া, তোমাৰ? মই আছো দিয়া ইয়াত। বৰ খবৰ কি? কিবা খালা? মানে এনে অলপমান খালো। ৰবাচোন, দাদা বৌ তোমাৰ লগত কথা পাতিব বিচাৰি আছে, মই দিওঁ। দাদা বৌ, সিদ্ধাৰ্থ ফোন কৰিছি। দাদা বৌ, সিদ্ধাৰ্থ ফোন কৰিছি। হেল্ল', কোৱাচোন, কি কৰি আছা তুমি? বিনোদ, বিনোদ, বিনোদ। কি হল? সিদ্ধাৰ্থ আৰু আমাৰ মাজত নাই, তাক এটা চাপে লৈ আহিছে।
ল'ৰা তোৰ কি হ'ল? সিদ্ধাৰ্থ সিদ্ধাৰ্থ আৰু আমাৰ মাজত নাই। কি? বৌ 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 এটা বহুত ডাঙৰ ভাল খবৰ আছে। বৌ কৃষ্টি কি হ'ল? সৰু দাদা আৰু আমাৰ মাজত নাই। কি কৃষ্টি সিদ্ধাৰ্থ তই মোক এৰি কিয় গেলি অ? সিদ্ধাৰ্থ মোৰ লগ আজি কোন হ'ব সিদ্ধাৰ্থ? দাদা তোমাৰ কি হ'ল? সিদ্ধাৰ্থ তোমাৰ কি হ'ল? দাদা সিদ্ধাৰ্থক মাতকচোন। সিদ্ধাৰ্থ তোমাৰ কি হ'ল? দাদা মাতকচোন। তোমাৰ কি হ'ল? মই তাৰ লগত থাকিম। সিদ্ধাৰ্থ তোমাৰ কি হ'ল? সিদ্ধাৰ্থ